ছাৰ আপোনালোকে সকলোতে জানে বৰ্তমান আবাহন থিয়েটাৰৰ লভিতা নামৰ নাটখনক লৈ কি এটা বিতৰ্ক হৈ আছে আৰু এই নাটখন বিতৰ্ক হোৱাৰ মূল কাৰণ একেটাই যে এইখন নাটক ৰচিত হৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা 1947 চনত আৰু তাৰে পটভূমি আছিল মানে তাৰে মূল বিষয়বস্তু আছিল নাটখনৰ 42 চনত যি আমাৰ আন্দোলন হৈছিল ব্ৰিটিছৰ বিৰুদ্ধে আমাৰ সমগ্ৰ দেশজুৰি সেই আন্দোলনক লৈ এই নাটখনত লিখা হৈছিল। গতিকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ এনেকুৱা বহুকেইখন নাটক আছে যিকেইখন একদম মানে কালজয়ী, যিকেইখনৰ মানে সেই কৰিব নোৱাৰি, বৰ্ণনা যিমানে কৰোঁ সিমানে কম হ'ব। শোণিত কুঁৱৰী তাৰে ভিতৰত, ৰূপালীম তাৰে ভিতৰত, কাৰেঙৰ লিগিৰি, সেইবিলাক নাটক আমি সৰুৰ পৰা পঢ়ি আহিছোঁ এইবিলাক নাটকৰ বিষয়ে। কিন্তু এইখন নাটকৰ আলম লৈ অভিজিত ভট্টাচাৰ্যই ৰিক্ৰিয়েট কৰি পেলাই আবাহন থিয়েটাৰত মঞ্চস্থ কৰিছে, সেইখন হৈছে লভিতা। আৰু লভিতাখনক লৈ ইমান বিতৰ্ক কিয় হৈছে আৰু বিতৰ্ক আমি একচুৱেলি কৰিব লাগে নে নালাগে বা বিতৰ্ক কি কাৰণত হৈছে সেইখিনি কথা আমি আজি এইটো ভিডিঅ'ত ডিছকাছ কৰিম আপোনালোকৰ লগত। নাটক আমি নাটক সৰুৰ পৰা চাই আহিছোঁ, জন্মৰ পৰা মই ডাঙৰ হোৱালৈকে, আজি এইটো বয়সলৈকে ডেট মিনছ তাৰমানে মই নজনাৰ পৰা মই নাটকৰ লগত খুবেই মই তাতে নাটক খুবেই চাই ভাল পাওঁ আৰু বিশেষকৈ ভ্ৰাম্যমাণ থিয়েটাৰ আমি প্ৰতি বছৰে চোৱা হয়। কাৰণ মানে কি চাই ভাল লাগে। অসমত কিবা এটা যদি বস্তু নামিক বস্তু এটা যদি আছে বুলি কওঁ তেনেহ'লে মই থিয়েটাৰ বুলি ভাবোঁ আৰু সেইকাৰণে ভাল লাগে। বিভিন্ন অকল এই বুলি নহয়, যোৱাবাৰ মূলা গাভৰু চাইছিলোঁ, তাৰপিছত জয়মতী চাইছিলোঁ। তেনেকুৱা বহুতকেইখন নাটক আছে যিকেইখন মানে অলপমান হিষ্টৰিকেল টাইপৰ আৰু চাই ভাল লাগে কিবা এটা। কিন্তু লভিতা নাটকখনক লৈ যি এটা বিতৰ্ক হ'ল, সেই বিতৰ্কটোৰ কথা মই এইটো ভিডিঅ'ত অলপমান ক'বলৈ গৈ আছোঁ। কাৰণ আমাৰ কিবা এটা বস্তু যদি নতুন হ'বলৈ গৈ থাকে নহয়, সেইটোৰ ওপৰত বিতৰ্ক হয়। আৰু আজিকালি এটা কি হয়, মেইনলি পপুলাৰিটি গেইন কৰাৰ কাৰণে এনেকুৱা কিছুমান কৰে, নকৰা নহয়, কিছুমান থিয়েটাৰে বা কিছুমান চিনেমাত অলপমান কণ্ট্ৰভাৰ্চিয়েল কৰি দিয়ে দৰ্শক সৃষ্টি কৰাৰ কাৰণে। কিন্তু যোৱাকালি প্ৰস্তুতি পৰাশৰ প্ৰযোজক আবাহনৰ পোষ্টে প্ৰমাণ কৰি দিছে যে সেইটো কাৰণত লভিতা নাটকখন হয়তো দিয়া নাছিল আৰু হয়তো কিবা এটা হৈ যায় তেনেকুৱা। কাৰণ লভিতা যিখন নাটক সেইখন এজ ইট ইজ যেনেকৈ আছিল তেনেকৈ যদি মঞ্চস্থ কৰিব লগা হয় খুবেই জটিল আহি পৰে। গতিকে সেই নাটকখন ৰিক্ৰিয়েট কৰাৰ প্ৰয়োজন আছে, নোহোৱা নহয়। কিন্তু ৰিক্ৰিয়েটৰ অৰ্থ এইটো নহয় যে নাটকখনৰ একদম 50% সলনি কৰি দিব। লভিতা নাটকখনৰো তেনেকুৱা এটাই হৈছে। কথাটো হৈছে আমাৰ অসমত নাট্যকাৰ এজনহে আছে, চব নাটক 30-40খন নাটক লিখে এটা বছৰত। গতিকে এনেকুৱা হোৱাটো নতুন কথা নহয়, কাৰণ কিমান আৰু লিখিব। কিন্তু 30-40খন নাটক প্ৰতি বছৰতে লিখিয়ে আছে। এতিয়া কিহৰ কাৰণে বুলি কওঁ, এটা প্ৰকৃত লিখকতো ইমানটো নাটক একেলগতে লিখিবতো নোৱাৰে। গোটেই জীৱনত জ্যোতিপ্ৰসাদ আগৰৱালা আমাৰ সন্মানীয় ব্যক্তি, তেওঁ মাত্ৰ 5খনেই নাটক লিখিছিল। কিন্তু যদি আমি এদিন অভিজিত ভট্টাচাৰ্যৰ বিষয়ে যদি আমি পঢ়িব লগা হয়, তেওঁতো প্ৰতি বছৰে 30-40খন নাটক লিখে। তো আমি নিজে কনফিউজ হৈ যাম। তেওঁ কনফিউজ হ'ব নে নহ'ব নাজানো। যদি পাছত যদি হিচাপটো কৰি তেওঁৰ যদি বায়'গ্ৰাফি যদি লিখিব লগা হয়, কিন্তু আমি নিজে কনফিউজ হৈ যাম যে আচলতে তেওঁ কিমান নাটক লিখিছিল বা লিখিব পৰা তেওঁৰ কেপাচিটি আছে। আৰু যি কি নহওক, লভিতা নাটকখনৰ কথা কৈ আছিলোঁ। লভিতা নাটকখনৰ বৰ্তমান আবাহন থিয়েটাৰে এইখন ৰিমুভ কৰি তাৰে জেগাত বেলেগ এখন নাটক দিয়াৰ কাৰণে প্ৰস্তুতি চলাইছে। এতিয়া কিমান দিন লাগে সেইটো কথা সময়ে ক'ব। তেওঁলোকেতো অতি কম সময়ৰ ভিতৰতে তাৰে সলনি এখন বিকল্প নাটক আবাহনত মঞ্চস্থ কৰিম বুলি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু যিসকলে ভাবি আছে যে লভিতা নাটকখন সেই আৰু কিবা তেনেকুৱা একো নহয়। কিন্তু
মানে এটা যেতিয়া পুৰণি কাহিনী আমি নতুন বা ৰিক্ৰিয়েট কৰিব লগা হয় বা জয়মতী যিখন নাটক যোৱা বছৰ আমি আবাহনৰ মঞ্চত দেখিছিলোঁ, সেইখনতো ছেম কণ্ডিশ্যন হৈছিল। তাতে অলপমান মানে ৰহন চহন সানি অলপ গীত মাত বা ৰোমাঞ্চ সমাজ দেখা অলপমান মানে কৰিব লগা হয় আৰু, কাৰণ বৰ্তমান সময়ৰ লগত সংগতি ৰাখি, বৰ্তমান দৰ্শকৰ লগত সংগতি ৰাখি, গতিকে অলপমান ৰিক্ৰিয়েট কৰিব লগা হয়। সেইটো মানে সেই নহয়। আৰু এনেকুৱা অকল লভিতা বুলি নহয়, এনেকুৱা বহুত নাটক আছে, বহুত কাহিনী আছে যিটো ৰিক্ৰিয়েট কৰা হৈছে, অকল অসমীয়া থিয়েটাৰত বুলি নহয়, যিবিলাক হলিউড বা বলিউড তাতেও তেনেকুৱা হয়। কিন্তু আমাৰ অলপ মানুহবিলাকো বেলেগ, মানুহবিলাকে মানে অলপমান হৈচৈ কৰি ভাল পায়। আৰু বহুত মানুহে এতিয়াতো মানে নচোৱাকৈ বিতৰ্ক কৰি আছে, নোচোৱাকৈ মানে এনেই সি হৈ কৈছে, মই হৈ কৈছোঁ, তেনেকুৱা আৰু কথাটো। চ' অলপমান মানুহে মানে বুজি চোৱা উচিত, অলপ মানে কিয় অলপ ৰিক্ৰিয়েট কৰিব লাগে আৰু কিয় অলপমান মানে ৰদ বদল কৰিব লাগে। কিন্তু ৰদ বদলৰ পৰিমাণটো অলপ বেছি হ'লে মানে তেতিয়া অলপমান দিগদাৰ হয় দিয়কচোন, মানুহে চাই ভাল নাপায়। বা যিখিনি মানুহে অৰিজিনেলি সেইখন নাটক চাইছে বা সেইখন নাটকৰ কথা জানে বা সেইটো কাহিনীৰ কথা জানে, তেওঁলোকে খুবেই এটা বেয়া পাব, সেইটো কথা নিশ্চয়। গতিকে চবখিনি আৰু চাব লগা হয়। আজিলৈ ইমানে, আৰু নতুন এটা ভিডিঅ'ত নতুন এটা টপিকৰ সৈতে লগ পাম। চ' তেতিয়ালৈকে চাই থাকিব, নতুনকৈ হৈছে যদি ফ'ল' কৰিব মোৰ চেনেলটো, আৰু কমেণ্ট কৰিব ভিডিঅ'টো চাই কেনে পালে। আৰু বাই বাই আজিলৈকে।